ব্ৰাকত আহি পেলানো কালি যে কৈছিলোঁ মনত আছেনে নাই ঝালমুড়িৰ পিছত আনিছা হ'ব তেনেহ'লে মই গৈ আছোঁ হা বাই মাজনী ক'লৈ যাওঁ তই ডেড মই লগৰ বান্ধৱীৰ ঘৰত যাম শুন সোনকালে আহিবি আগতে তই দেখোন মোক ডেড বুলি নামাত পাপা বুলি মাত পাপা এতিয়া তই কি ডেড কি কাৰণে পাপা বুলি ক'লে মোৰ লিপষ্টিক বেয়া হৈ যাব অঁ ডেড বুলি কওঁ দেখিছ আজিকালি কি পাপা ডেড বুলি ক'ব লাগিছে ডেড বুলি ক'লে বোলে অঁ হয় ডেড বুলি মোৰ মিলি থাকিব লাগে পাপা অঁ লাগি যায় অ দাদা এটকা চুন চুপাৰি এখন দিয়ক না চুন চুপাৰি হয় এটকা দি আছোঁ অ দাদা এটকা নাৰিকলো দি দিবচোন নাৰিকল হয় অ দাদা কিমা আছে নেকি অকণমান দি দিয়ক দিওঁ ৰ'বা অ দাদা 120 জৰ্দা আছে যদি অকণমান দি দিয়কচোন 120 হয় ৰখকচোন দাদা ইমানখিনি দিলে যেতিয়া ইলাচি আছে নহয় ইলাচি হয় এটা ইলাচিও দি দিয়কচোন থাকাটো আছেই কি কওঁ ইলাচি এটা অ দাদা অকণমান হীৰামতিও পাৰিলে দি দিয়কচোন যদি হেৰা তুমি যদি কোৱা এই তুমি দিয়া এটকাটো দি দিওঁ নেকি পাণত খাই ভাল পাবা এই আলমা তুমি দিয়া এটকাটো দি দিছোঁ বৰ ভাল পাবা খাই চালা পাণ খাবলৈ আহিছে আৰু কেইটামান তেনেকুৱা কাষ্টমাৰ পালেইতো ভাল এটকাৰ পাণ চব লাগে চালা লাগে হীৰা মতি খয়াৰ আৰু জৰ্দা নাৰিকল এনেকুৱা আৰু দুই এজনী তেনেকুৱা ছোৱালী যদি আহে মই পাণ বেছিয়ে থাকিম এটকাতেই বেছি থাকিম ক'ত আছা তুমি ইমান দেৰি এই আমি এপেল গছৰ তলতে ৰখি আছোঁ স্কুলৰ ওচৰত আহা আকৌ সোনকালে হেল্ল' মোৰ চিধা কথা ক্লিয়াৰ কাট কথা মুখত এটা পেটত এটা এইবিলাক কথা মই বেয়া পাওঁ মোৰ কথাটো মন দি শুনা মই চিধা কম যি কম তোমালোক দুয়োজনীকে মই বিয়া পাতিব বিচাৰোঁ দুজনী দুজনী দুইজনীক মানে সেই ধৰা এজনীক পাতিলে আজি দেউতাৰ বাৰ্থডে আছে মাৰ ঘৰত যাব লাগিব কালি ক'বা মাৰ্কেটিং কৰিব যাব লাগিব আকৌ ক'বা নহয় মোক অকণ এই থিয়েটাৰ চাবলৈ লৈ যোৱা আকৌ ক'বা নহয় আজি ঘৰতে থাকাচোন মই কিবা বেয়া সপোন দেখিছোঁ দিনবাৰ তোমালোকে মোৰ পিছত লাগি মোৰ মাথা খাই থাকিবা দুজনীক বিয়া পাতিম তোমালোকে দুইজনী একেলগে লাগি থাকিবা আৰু মই বিন্দাছ টেনশ্যন ফ্ৰী ঘূৰি থাকিম সেইটো কাৰণে তাকে তোমালোক দুইজনীকে বিয়া পাতিম যদি কোৱা এতিয়াই কোৱা আজি একদম ফাইনেল কৰি সেইটো কথা নমস্কাৰ বন্ধুসকল আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বেল আইকন দবাই শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব জয় আই অসম